হেল্ল' এভৰিৱান, সকলো কুশলে আছেনে? আশা কৰোঁ সকলোৰে ভালেই। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি সুন্দৰ লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। আহক তেনেহ'লে পলম নকৰি আজি লাভ ষ্টৰী আৰম্ভ কৰোঁ। তাইৰ নাম আছিল মেঘালী। আমাৰ গাঁৱৰ অলপ আঁতৰত থকা গাঁৱত তাইৰ ঘৰ। তাইক প্ৰথমবাৰ বিদ্যালয়ত লগ পালোঁ। মই তাইক বন্ধুত্বৰ প্ৰস্তাৱ জনালোঁ। প্ৰথমে সমৰ্থন হোৱা নাছিল, যদিও কেইদিনমান পাছত তাই সন্মত হ'ল। মই কিজানি তাইৰ লগত বহুত বেছি সময় কটাইছিলোঁ। ভাল লাগিছিল, সকলো ভালে চলিছে। বন্ধুসকলে তাইক মোৰ লগত জোকাবলৈ আৰম্ভ কৰিলে। মই এবাৰ দুবাৰ ক'লোঁ, নোজোকাবা, তাই মোৰ মাথো বন্ধুহে। কথা ইমান আগলৈ যোৱা নাই নহয়। কিন্তু মই বেয়া পোৱাও নাছিলোঁ, নাজানো কিয়। এদিন মই পেঞ্চিলেৰে তাইৰ নাম হাতত লিখিছিলোঁ। সেয়া তাইৰ বান্ধৱী এজনী দেখিলে আৰু তাইক লগাই দিলে। কিন্তু সেইদিনা বাচি গ'লোঁ। মই হাত দুখন ধোতে সেয়া মোহাৰি গৈছিল। এদিন বিদ্যালয়সমূহত হোৱা বাৰ্ষিক ক্ৰীড়া সপ্তাহ বেলেগ এখন বিদ্যালয়ত অনুষ্ঠিত হৈছিল। মই প্ৰথমে সেই বিদ্যালয়ত উপস্থিত হ'লোঁ। তাইৰ বাট চাই আছিলোঁ। অলপ সময়ৰ পাছত তাই আহিল। আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে সাহিত্য প্ৰতিযোগিতাসমূহত ভাগ লৈছিল। ৩টামান বজাত ছাৰে সকলোকে ঘৰ যাবলৈ অনুমতি দিলে। ময়ো ঘৰলৈ বুলি মোৰ চাইকেলখন লৈ আহোঁতে তাই ক'লে, মই যাবলৈ অকলে হৈছোঁ, মোকো লৈ যাবা নেকি? মই ক'লোঁ, তুমি যদি যাব খোজা মোৰ একো অসুবিধা নাই। আমি দুয়ো ঘৰলৈ বুলি আগবাঢ়িলোঁ। কেইদিনমান পাছত আমাৰ ফাইনেল পৰীক্ষা হ'ল। আমি সকলোৱে উত্তীৰ্ণ হ'লোঁ। আমি একেখন বিদ্যালয়ত নামভৰ্তি কৰিলোঁ। দুদিনমান পাছত আমাৰ ক্লাছ আৰম্ভ হ'ল। ক্লাছত নাজানো তাৰ ফালে অকল চাই থাকোঁ। অৱশ্যে তাই মোক মাজে মাজে চাই। কেতিয়াবা চকুত চকু পৰি যায়। মনটো বৰ ভাল লাগে। এতিয়া মই নিশ্চিতকৈ ক'ব পাৰোঁ, তাইও মোক ভাল পায়। আমাৰ প্ৰেম চকুৰ পৰা হৃদয়ত কেতিয়া আহিল গমেই নাপালোঁ। তাইৰ লগত ভাল বেয়া শ্বেয়াৰ কৰি ভাল লাগিছিল। মই নিশ্চিত কৰিলোঁ, তাইক মই মনৰ কথা কৈ দিওঁ। সেয়া ভাবি মই এপাহ ফুলৰ সৈতে চিঠি এখন দিলোঁ। সকলো মনৰ কথা লিখি চিঠিত সুন্দৰকৈ লিখি দিলোঁ আৰু তাইক তাইৰ বান্ধৱীৰ দ্বাৰা দিবলৈ দিলোঁ। পাছত অপেক্ষা থাকিল তাইৰ উত্তৰৰ। মই বেছি অপেক্ষা কৰিব লগা নহ'ল। পাছদিনা তাইৰ উত্তৰত সহকাৰ জনালে, মই বহুত বেছি ফূৰ্তিত আছোঁ। ইয়াৰ পাছৰ খণ্ড আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে লৈ অহাৰ আশাৰে আজিলৈ আহোঁ।